শিৱৰাত্ৰি মেলাত কি হয় আপোনালোকক অকণমান দেখাবলৈ ট্ৰাই কৰিম বোলে। তহঁতৰ ৰুমটো দেখাবলৈ লাজ লাগিছে। ৱাও ধুনীয়া লাগিছে ন। হাই আমি এক্সাম ফালিবলৈ ওলাইছোঁ। দুফাল কৰি দিম লিখিব নোৱাৰিলে আজি বুজিলা তোমালোকে। মোৰ নামটো মেনশ্যন কৰি দিয়ে নহ'লে মানে ইজ্জত পাম নহয় মই চাব পৰা। হাই ইয়াত নহয় বাইকত নহয় এৰোপ্লেন এখন কেলে হেৰি চলাবলৈ মই পানী ঢালিবলৈ 3টাতে বহুত টাইম আছে কলেজ পাবলৈ। এতিয়া আপোনালোকক দেখাম শিৱসাগৰৰ শিৱৰাত্ৰি আমাৰ এইডোখৰ পৰাই ষ্টাৰ্ট হৈছে বোলো। আপোনালোকক দেখাওঁ অলপ যিমান পাৰোঁ। এতিয়া চাওক আমাৰ শিৱৰাত্ৰি মানে আৰু জেলেপি থাকিবই লাগিব। আমাৰ নিউ ব্লগাৰ এয়া চাওক ইমানেই ভিৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়াতো অকণমান হৈছে। এয়া চাওক চাৰিওফালে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনাৰ এইফালে যায় ষ্টেচন চাৰিআলি। কি দিছ মোকো দে ইয়াৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে যিখিনি দেখালোঁ সেইখিনি আধা আধি দেখালোৱেই। আগত আৰু ধুনীয়া আছে, কিন্তু আমি এতিয়া কলেজলৈ স্পীড যাব লাগিব কাৰণ এফালেদি ৰিক্সা নাযায় মানে। ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ সজাইছে। তেন্তে বলক মই আজি কলেজলৈ সোমাই লওঁ। আজি আমাৰ ইংলিছৰ পৰীক্ষা আছে লাষ্ট। আজি আমাৰ লাষ্ট এক্সাম, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। ইমান দিনৰ পৰা মানে বনোৱা নাছিলোঁ কাৰণ এক্সামৰ কাৰণে দিগদাৰ হয় ন, সেইটো কাৰণে। আৰু মানে দেখাম যদি নোৱাৰোঁ তেন্তে এনেই দূৰৰ পৰাই দেখাম আৰু ইয়াত আজি পুৰা পুলিচ চুলিচ হৈছে মানে। আৰু যিহেতু বহুত মানুহ হ'ব সেইকাৰণে মোৰ মোবাইল চোবাইলবোৰ চুৰ হ'ব। হ'লেও চেষ্টা কৰিম আপোনালোকক দেখাবলৈ, সেইটো আৰু মানে মোবাইলটো যাতে বচাই দিলে ইমানেই ভিৰ হয় মানুহ, সেইকাৰণে মানে অকণমান দিগদাৰ হ'ব। ইয়াতে যদি নিজে ছাবস্ক্ৰাইবাৰ বিচাৰে ভালেই হ'ব।
এতিয়া আমি কলেজ পালোহি মানে পামহি আৰু ইয়াতে মানে এডোখৰতে পূজা মেলা শেষ হৈছে মানে আৰু আছে আৰু নথকা নহয় কিন্তু সেই তললৈ যাব লাগিব এই বহুত কিবা কিবি পালোহি এতিয়া এইখন আমাৰ কলেজ এতিয়া আমি এক্সাম দিবলৈ যাওঁ আমাৰ এক্সাম শেষ হ'ল এতিয়া অলপ ফুৰিবলৈ আহিছোঁ কেনেকুৱা হ'ল এক্সাম গৈছে আৰু তোৰ কেনেকুৱা আৰু নাজানো কি হয় ৰিজাল্টতে গম পাম এয়া শিৱৰাত্ৰি চাবলৈ আহিছোঁ মানে এতিয়া চাওক ৰাতিপুৱাতো ইমান মানুহ নাছিলে কিন্তু এতিয়া বহুত মানুহ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিন্তু মই বেছি দেখাব নোৱাৰোঁ কাৰণ মোবাইলটো চুৰ হ'লে মোক কি হ'ব সেইকাৰণে ইমানে আৰু এতিয়া বাই ঘৰ গৈ গৰমত একদম ঘামি অৱস্থা লিপষ্টিকো নাই খাবলৈ এতিয়া ইয়াত খাবলৈ সোমাইছোঁ আৰু কিবা এটা খাই লওঁ শিৱৰাত্ৰি চালোঁ শিৱৰাত্ৰি চাই মেলি এতিয়া আহিছোঁ আমি তিনিজনী তাতে খাই লওঁ খাই বৈ ঘৰ গৈ দেখাই দিম এয়া আমি খালোঁ মই আৰু এই খাইছোঁ চিকেন কি হয় ফ্ৰাইড ৰাইচ আৰু এই খাইছোঁ চিকেন চাওমিন খাই লওঁ এতিয়া শুই উঠি মুখ চুখ ধুই আহিলোঁ আপোনালোকক কৈছিলোঁ যে মই আজি মানে ৰাতিকৈ শিৱৰাত্ৰি চাবলৈ যাম কিন্তু নাযাওঁ মই আজি শিৱৰাত্ৰি চাবলৈ মানে যাম বুলি বহুত এক্সাইটেড হৈ আছিলোঁ আৰু মোৰ সদায় হ'বই মানে যোনটো বস্তুত বহুত এক্সাইটেড হৈ থাকোঁ সেইটো ফ্লপ হৈ যায় কিন্তু নোযোৱা কাৰণটো হ'ল যে মানে এইটো কি বুলি কয় পাহৰি থাকিল ন অঁ মানে দিনত কিমান ঘূৰিলোঁ মানে ৰ'দত কলেজৰ ইউনিফৰ্মতে বহুত মানে গাটো ইমান এটা ভালো লগা নাই মায়ে ক'লে যে আজি নালাগে থ কাইলৈ যাবি সেইবাবে আজি নগ'লোঁ কাইলৈ যাম আপোনালোকক কিন্তু মই আপোনালোকক ৰাতি যোনটো দৃশ্য ন লাইটিং মানে ইমান ধুনীয়াকৈ কৰে সেইটো আপোনালোকক দেখাবলৈ বহুত এক্সাইটেড হৈ আছিলোঁ কিন্তু আজি নোৱাৰিলোঁ দেখাবলৈ কিন্তু নেক্সট ভিডিঅ' যোনটো ডে 3 লৈ এটা বনাম সেই ভিডিঅ'টোত আপোনালোকে পাব কাৰণ মই কাইলৈ যামেই চাবলৈ তো তেতিয়া বনাম সেইটোকে কৈ দিছোঁ ভাবিছিলোঁ যে বহুত ধুনীয়াকৈ যাব পাম কিন্তু নাপালোঁৱে আৰু এতিয়া কিবা এটা খাই লওঁগৈ বোলক কি খাওঁ দেখাম টিভি চাই এতিয়া গ্ৰীণ টিটো বাকী গ্ৰীণ টি হ'ল নি এতিয়া অকণমান গধূলি সময়ত সদায় গ্ৰীণ টি অকণমান খাওঁৱেই নহ'লে মনটো ভাল নালাগে মানে মই চাহ নাখাওঁ সেইকাৰণে গ্ৰীণ টি অলপে খাই লওঁ তেন্তে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু মানে বেছি দীঘল হৈ যাব আৰু নবনাওঁ অলৰেডি বহুত দীঘল হৈ গৈছে আপোনালোকে চাই আমনি পাব তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়া মই গম পাম যে আপোনালোকে মোক কিমান ভাল পায় মানে নতুন চেনেল হয় প্লিজ আগুৱাই যাবলৈ অকণমান আপোনালোকৰ সহায় লাগিব আপোনালোকে সহায় কৰিলেহে মই আগুৱাই যাবলৈ পাম সেইবাবে কৈছোঁ তেনেহ'লে আজিলৈ বাই বাই গুড নাইট লাভ ইউ